আজি আমি উপস্থিত আছোঁ জুবিনদাৰ সপোনৰ ঘৰখনত। জুবিনদাৰ সপোনৰ ঘৰ আচলতে তেওঁ জীয়াই থাকোঁতে বনাব নোৱাৰিলে, কমপ্লিট কৰিব নোৱাৰিলে, গতিকে সপোনৰ ঘৰ বুলিয়ে ক'ব লাগিব। আৰু কমপ্লিট হোৱাগৈ নাই, আধা হৈ আছে। এতিয়া ঘৰখন একবাৰ আপোনালোকক দেখাওঁ, চাওক কেনেকুৱা এটা পৰিৱেশত জুবিনদাৰ ঘৰটো বনাইছিলে। এনেকৈ উঠি যাব লাগিব। এইপিনেৰে উঠি গৈ এইটো এডাল জামৰ গছ। এইটো বিল্ডিংটো জুবিনদাৰ, যোনটো বনাই আছিলে, বনোৱা হোৱা নাই। এইপিনে এনেকৈ উঠি গৈ আপোনাৰ তাত আপোনাৰ জুবিনদাৰ ফটো লগোৱা আছে, চাব পাৰে। এইটো জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ফটো। ঘৰখন এইখন, পৰিৱেশটো এনেকুৱা। আৰু এইপিনে এইখিনি জেগাত থিয় হৈ কিনে গোটেই ব্ৰহ্মপুত্ৰ নদীটো দেখা পায়। জুবিনদা প্ৰকৃতিৰ লগত জড়িত, সেইকাৰণে চাগে ইয়াতে নিজৰ মানে সপোনৰ ঘৰটো বনাই আছিলে। কিন্তু কি কৰিব আৰু, এইটো দেখিলে কমপ্লিট নহ'লগৈ। আৰু ইয়াত আপোনাৰ মানে গছ গছনিৰ অভাৱ নাই। চাওকচোন, ইফালে এডাল কৰ্দৈ, ইফালে জাম, ইফালে ঠিক গছবিলাকৰ নাম নাজানো, কিন্তু চাৰিওপিনে বাঁহ গছো আছে। চাৰিওপিনে আপোনাৰ গছ গছনি মানে ভৰা। আৰু এইবিলাক গছ কাটিব নিদিলে, আপোনাৰ এই গছডাল কাটিব নিদিলে, এইডাল কাটিব নিদিলে, মানে বনাওঁতে গছ এডালো কাটিব নিদিলে। গোটেইখিনি যেনেকৈ আছে এইটো যে সেনেকৈ ৰাখিছে। আৰু এই গছডালৰ মাজেৰে আপোনাৰ ছাইডেদি বেলগছ হয় এজোপা, বেলগছডালৰ কাষেৰে মানে আপোনাৰ বনাই দিছে এটা ধুনীয়াকৈ চিমেণ্টেৰে। সেইডাল গছো নাকাটিলে। জুবিনদা ইমান মানে প্ৰকৃতি প্ৰেমী আছে। এইবিলাক ৰুম, গোটেইখিনি ৰুম। অলপ এতিয়া একদম ওপৰত শুনামতে ষ্টুডিঅ' এটা বনোৱা কথা আছিলে, ষ্টুডিঅ'টো চাই আহোঁ। চাওকচোন কিমান ধুনীয়া এটা চাদৰ ওপৰতো মানে গোটেই ব্ৰহ্মপুত্ৰ দেখা পায়। আৰু প্ৰকৃতিৰ মাজত জুবিনদাই এইকাৰণে বনাইছিলে, তেওঁ এইবিলাক মানে দৃশ্য দেখি দেখি হয়তো ইয়াতে বহি, ইয়াতে আপোনাৰ সন্মুখতে ষ্টুডিঅ' বনোৱা কথা আছিল এইখিনি জেগাত। সেইকাৰণে মানে এইখিনি জেগাত ষ্টুডিঅ' হোৱা কথা আছিল। আৰু আপোনাৰ ইয়াতে এইটো লিফ্ট যোৱা কথা আছিল। মানুহখিনি ওপৰেৰে আহি ষ্টুডিঅ'ৰ কাম থাকিলে ডাইৰেক্ট ষ্টুডিঅ'ত সোমাই আপোনাৰ কামখিনি কৰি, বা তেওঁ যেতিয়া হেৰিত থাকিব, ইয়াতে চাই ধুনীয়া গান লিখিব, চিনেমাৰ কাম কৰিব। সেইকাৰণে এনেকুৱা এটা পৰিৱেশ বাছি লৈছিল আচলতে। আপোনালোকে ভাবক কেনেকুৱা এটা পৰিৱেশ। মানুহটোৰ আশা আধৰুৱা হৈ গ'ল, সকলো আশাই আধৰুৱা হৈ গ'ল। ক'বলৈ ভাষা নাই আচলতে। আৰু জুবিনদাৰ ন্যায় লাগে। ন্যায় নোহোৱালৈকে যাতে অসমবাসী ৰাইজ শান্ত হৈ নাযায়। গতিকে আপোনালোকক দেখালোঁ, এইটোৱে ঘৰ আছিল এনেকুৱা। হয়তো 4 মহলা আছিল নেকি, 4 মহলা ঘৰৰ পৰিৱেশ এইটো এটা। কিন্তু এইটো ঘৰটো যদি কমপ্লিট হ'ল হয়, আপোনাৰ কিমান ধুনীয়া লাগিলে হয় এবাৰ ভাবি চাওকচোন। কিন্তু ভগৱানে নকৰিলে। আচলতে এনেও ভাল মানুহবিলাক অতি সোনকালে যায়গৈ, আৰু যিবিলাক বেয়া দুষ্কৃতি এইবিলাক মানুহ থাকে, সেইবিলাকে বেছি দিন জীয়াই থাকে। আৰু গোটেই প্ৰকৃতিৰ মাজতে আৰু এনেকৈ ওলাই এডাল বেলগছডাল ধুনীয়া সংৰক্ষণত ৰাখিছিলে। মানে কি কৰিব আৰু, উপায় নাই।
আৰু মই বেলেগ একো নকওঁ। আজি ভিডিঅ'টো লাইক কৰিব নকওঁ, ছাবস্ক্ৰাইব কৰিব নকওঁ, শ্বেয়াৰ কৰিব নকওঁ। মই এইটোৱে ক'ম যে কমেণ্ট বক্সত যোনে যোনে চাই তেওঁলোকে কমেণ্ট বক্সত এবাৰ হ'লেও জয় জুবিন দা বুলি লিখিব প্লিজ। মোৰ এইটোৱে আজি ভিডিঅ'টোত অনুৰোধ। গতিকে সেইখিনি অনুৰোধ আপোনালোকে ৰাখিব বুলি মই আশা কৰিছোঁ। আৰু জুবিন দাৰ অনুৰাগী বহুতে আপোনাৰ তলত যিখন ৱাল আছিলে, এই মানে এইটোৰ তলৰ ৱালখন, তাত ছবি আঁকি আছে। আপোনালোকক সেইখিনিও দেখাওঁ কেনেকুৱা কি ছবি আঁকি আছে। এখন ৱালখন ঘৰটো আপোনাৰ ওপৰত আৰু এইখন ৱাল ইয়াতে আঁকি আছে আৰু তেওঁলোকৰ এটা আঁকা কমপ্লিট হৈছে, দেখাই আছোঁ। এইখন এখন এইখন আঁকি আছে, চাওক কি মজা হৈছে। আৰু তেওঁলোকে এতিয়া এইখন কমপ্লিট কৰিব, এইখন কমপ্লিট হোৱা নাই, সেইটো আৰু 1-2 ঘণ্টাৰ পিছত এইখনো কমপ্লিট হৈ যাব। আৰু এইখনো উকা হৈ আছে। ইয়াত আপোনালোকৰ কাৰ কাৰ মনত আছে ক'বচোন যে ইয়াতে জুবিনদাৰ যেতিয়া বাৰ্থডে হয়, জুবিনদাৰ যেতিয়া ইয়ালৈকে আহে বা তাৰে আগতেও এইবিলাক ৱাল ছেম এনেকুৱাকৈ বগা কৰি দিয়া হয়। তাতে আপোনাৰ নিজৰ ছিগনেচাৰ ইয়াতে অলপ অলপ আছেও চাগে, এইবিলাক অলপ অলপ আছে। মোৰ তাতে আছে বাৰু ফাৰ্ষ্ট যিদিনাখনৰ ভিডিঅ', সেইটো ভিডিঅ' আছে, মই আপোনালোকক দেখাম। এইবোৰ জুবিনদাৰ অনুৰাগীয়ে অঁকা ছবি হওক বা ছিগনেচাৰ হওক বা তেওঁৰ জন্মদিনত উইচ কৰা হওক, সকলোখিনি ইয়াতে লিখা থাকে। মানে ৱালখন লিখিবৰ কাৰণে দিয়া হয় আৰু তেওঁ এইবিলাক পঢ়েও নিজে। আৰু এইটো ৰাস্তা এইটো আপোনাৰ জুবিনদাৰ ঘৰৰ বাহিৰৰ এইখিনি জেগাত তলৰ ভিউটো, এইটো জুবিনদাৰ ঘৰটো। এইখন গেট, এইখনেৰে এনেকৈ আহি ভিউ পইণ্ট বুলি ক'ব পাৰে আৰু এটা। হয়তো চাগে জুবিন দাই কেতিয়াবা ঘৰত আমনি পালে অলপ ওলাই আহিব, আহি ইয়াতে থিয় দিব। আৰু এইটো ব্ৰহ্মপুত্ৰৰ ভিউ জুবিনদাৰ ঘৰৰ তলৰ পৰা। ভিডিঅ'টো এইখিনিলৈকে আছিলে। আপোনালোকে কমেণ্ট বক্সত লিখক জয় জুবিন দা। আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।